हेलो फ्रेंड्स मैं आयुष आपनालोके चाই আছে ডেকা ক্ৰিয়েশ্যন আপোনালোকৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা লৈ আহিছো আহক ভিডিওটো আৰম্ভ কৰো নিখা গহপুৰত হুকাবহ ঘটনা হুচৰি গাবলৈ যোৱা গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈ থিতাতে নিহত 5 গৰাকী যুৱক যুৱতী গহপুৰৰ টকৌবাৰীৰ ৰঙাজানত নিখা ভয়ংকৰ দুৰ্ঘটনা গাড়ীৰে হুচৰি গাবলৈ গৈছিল প্ৰায় 20 জনীয়া দল এটা দুৰ্ঘটনাৰ ফলত মৃত্যু ঘটিছে 3 গৰাকী যুৱতী সহ 2জন যুৱকৰ যুৱতী কেইগৰাকীৰ নাম ৰাধিকা দৈমাৰী বুদ্ধিমতী বড়ো আৰু বৰ্ণালী বড়ো দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আকোৱালি লোৱা 2 যুৱকৰ নাম সঞ্জয় বসুমতাৰী আৰু কলিমন বসুমতাৰী ঘটনাত গুৰুতৰভাৱে আহত হৈছে বিহু দলটোৰ আন 5 গৰাকী সদস্য আটাইকেইজনৰ ঘৰ উত্তৰ কাৰিবিল আৰু পুৰণি গেৰেজ গাঁৱত বুলি জানিব পৰা গৈছে ঘটনা সংঘটিত কৰাৰ পিছত গাড়ীখনৰ চালকে পলায়ন কৰিছে বুলি স্থানীয় ৰাজ্যে উল্লেখ কৰিছে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' মই পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।